হ'ব দে ভাল লাগিলে তো মোক মাৰ যি কৰ কিন্তু এনেকুৱা নকৰা মই নোৱাৰো তো এনেকুৱা কৰিলে থাকিবলৈ চা এইবোৰ বেয়া বস্তু এইবোৰ খাবলৈ তই কিয় শিকিছ আমি ইয়াতে ঘৰৰ পৰা ইমান দূৰত কিয় আছোহি তইতো নুবুজাকৈ থকা নাই দেউতা হ'ল বেমাৰী মায়ে দিনটো দেউতাক চাই থাকোঁতেই যায় কিবা ভাগ্যৰ ক্ৰমে মোৰ চাকৰিটো আছে বুলিহে নহ'লে আমাৰ ঘৰখনৰ কি অৱস্থা হ'ল হয় তইতো বুজিছই চা তোৰ এতিয়া পঢ়াৰ বয়স ইমান সৰুতে তই যদি ইমান বেয়া বস্তু খাবলৈ ল কি হ'ব বাৰু কচোন দুদিন পিছত ময়ো যামগৈ মা দেউতাৰ লগত তই থাকিব লাগিব তয়ে মা দেউতাক চাব লাগিব তই যদি এইবোৰ বস্তু এতিয়াৰ পৰাই খাবলৈ ল কি হ'ব বাৰু পিছলৈ কচোন চৰি বা আজিৰ পৰা আৰু এইবোৰ বস্তু কেতিয়াও নাখাওঁ এনে কেতিয়াবা ফুৰ্তিতে খাইছিলোঁ কিন্তু আজিৰ পৰা এনেকেও নাখাওঁ নেখাবি নহ'লে কেতিয়াবা ফূৰ্তিতে খাওঁতে খাওঁতে অভ্যাস হৈ পৰিব বাৰু তই মুখ হাতকেইটা ধুই লগে যা মই আজি ভাত বনালোঁ তই আজি ভাত বনাইছ খাব পৰা হৈছেনে খাই চাবি আগত জানো কি বনালি তইহে জানিবি বা তই নহ'লে বাৰু সঁচাকৈ মোৰ কি হ'ব এইটো কিনো কৈ আছ যা লাভ ইউ বা লাভ ইউ ছ' মাছ হ'ব দে যা এতিয়া আৰু শুনচোন তাইক এদিন লগ কৰাই দিবিচোন মানে